हेलो फ्रेंड्स आपको पुनर्बार स्वागतम जानाइছো অসম মনুষ্য ইউটিউব চেনেললৈ फ्रेंड्स আজি আমি কথা পাতিম WhatsApp কেনেকৈ হ্যাক কৰিব পাৰি আপোনালোকৰ গাৰ্লফ্ৰেন্ড বয়ফ্ৰেন্ডৰ WhatsApp চাট যদি আপোনালোকে চাব বিচাৰিছে আপোনালোকৰ ফোনটোৰ যোগেদি যদি আপোনালোকে সেই একাউণ্টটো কন্ট্ৰোল কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকিব আপোনালোকৰ সন্মুখত আজি এনেকুৱা ধৰণৰ টেকনিক ব্যৱহাৰ কৰিব ওলাইছো সেই টেকনিকটো ব্যৱহাৰ কৰি আপোনালোকে গাৰ্লফ্ৰেন্ড বয়ফ্ৰেন্ডৰ হাজবেন্ড বা ওয়াইফৰ WhatsApp একাউণ্টটো আপোনাৰ ফোনেদি সম্পূৰ্ণৰূপে কন্ট্ৰোল কৰিব পাৰিব फ्रेंड्स ভিডিওটো সম্পূৰ্ণ কৰি চাই থাকিব যদি ভিডিওটো চাই ভাল লাগে তেতিয়া হলে এটা লাইক কৰি দিব আপোনাৰ বন্ধু-বান্ধৱীৰ মাজত শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব সো फ्रेंड्स বেছি দেৰি নকৰি আহক আমি ভিডিওটো আৰম্ভ কৰো Welcome into Scienta World. We are anonymous. We are a legion. বন্ধু-বান্ধৱীসকল তাৰ বাবে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব এপ্লিকেশ্যনটো লিংক ভিডিওৰ ডেসক্ৰিপচনত দি দিম তাৰ পৰাও ডাউনলোড কৰি ল'ব পাৰে নাইবা আপোনালোকে গুগল প্লে ষ্টৰটো ওপেন কৰিব আৰু সাৰ্চ বাৰত সাৰ্চ কৰি পেলাই আপোনালোকে ইছানটো সাৰ্চ কৰি দিব আপোনালোকৰ ফোনটোত যোনটো প্ৰথম এপ্লিকেশ্যন আহে সেইটো আপোনালোকে ডাউনলোড কৰি ইনষ্টল কৰি ল'ব ইনষ্টল কৰি লৈ পেলাই আপোনালোকে ওপেন কৰি দিব ওপেন কৰি পেলাই আপোনালোকে গেট ষ্টাৰ্টত আপোনালোকে ক্লিক কৰি দিব গেট ষ্টাৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ধৰণৰ পেজ ওপেন হৈ যাব আৰু আপোনালোকে WhatsApp স্ক্যানত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এটা বাৰকোড ওপেন হৈ যাব আৰু এই বাৰকোডটো আপোনালোকৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইল দি আপুনি স্ক্যান কৰি দিব লাগিব তো আপোনালোকক মই দেখাই দি আছো আপোনালোকে সেই মতে কৰি যাব এটো ধৰি লওক আপোনাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বা অন্য আপোনালোকে যোনটো কৰিব বিচাৰিছে যোনটো মানে কি হ্যাক কৰিব বিচাৰিছে WhatsAppটো আপোনালোকে সেইটো আপোনালোকে WhatsAppটো সেইটো মোবাইলত আপোনালোকে WhatsAppটো ওপেন কৰি ল'ব ওপেন কৰি লৈ পেলাই আপোনালোকে 3 ডটত ক্লিক কৰিব 3 ডটত ক্লিক কৰি পেলাই WhatsApp ৱেব বুলি এটা অপচন পাব সেইটোত আপোনালোকে ক্লিক কৰিব সেইটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ধৰণৰ পেজ ওপেন হৈ যাব আৰু এই স্ক্যান কোডটো আপোনালোকে এই বাৰকোডটো স্ক্যান কৰি দিব লাগিব বাৰকোডটো স্ক্যান কৰি দিয়াৰ লগে লগে এটো মোবাইল আপোনালোকৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইলটো আপোনালোকক দি দিব এই মোবাইলটো আপোনালোকৰ কোনো কাম নাই যিখিনি কাম থাকিব আপোনালোকৰ মোবাইলটোতে থাকিব আপোনালোকৰ মোবাইলটো ল'ব মোবাইলটো লৈ পেলাই আপোনালোকে যি কৰিব বিচাৰে আপোনালোকে তাকে কৰিব পাৰে আপোনালোকে যাৰ লগত কি কথা পাতিছে কি মেছেজ দিছে আপোনালোকে সম্পূৰ্ণ চাব পাৰে আপোনালোকে যদি বিশ্বাস নকৰে মই আপোনালোকক দেখাই দি আছো এটা মেছেজ এটা দি পেলাই হাই আপোনালোকৰ লগা আপোনালোকে সেইটো তাতো গুছি যাবগৈ আৰু সেইটো ভিক্টিমৰ মোবাইলৰ মেছেজটো পাই যাবগৈ আপোনালোকে সম্পূৰ্ণ কন্ট্ৰোল কৰিব পাৰিব আপোনালোকে কি কৰিব পাৰিব মই দেখাই দি আছো আপোনালোকে চাই লখিব এপৰা মেছেজ গুছি গল হাই বুলি আৰু আপোনালোকে গাৰ্লফ্ৰেণ্ডৰ মোবাইলটো চাব পাৰে আপোনালোকৰ এইটো মোবাইলটো চাব পাৰে আপোনালোকে সম্পূৰ্ণ ধৰণৰ আপুনি যি মেছেজ কৰিছো অটোমেটিক আপোনালোকে ইয়ালৈকে আহি যাব কোড আহিলে এই চাওক আপোনালোকে চাই ল'ব পাৰে আপুনি যদি ইয়াতো যদি মেছেজ কৰি দিও আপোনালোকে সেইপিনে পাই যাবগৈ চাওক ইয়াতো আহি গ'ল আপোনালোকে চাব পাৰে আপোনাৰ ইয়াতো আহি গ'ল আপোনালোকে সম্পূৰ্ণ কৰি আপোনালোকে সিস্টেমটো গোটেই সিস্টেম আপোনাৰ মোবাইলত কন্ট্ৰোল কৰিব পাৰিব फ्रेंड्स আপোনালোকে যদি বিচাৰে আপোনালোকৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ প্ৰফাইল পিকচাৰ এখন যদি চেঞ্জ কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে বিন্দাছত চেঞ্জ কৰিব পাৰে আপোনালোকে প্ৰফাইল পিকচাৰখন ক্লিক কৰিব আপলোড ফটোছত আপোনালোকে ক্লিক কৰিব আপোনালোকৰ প্ৰফাইল পিকচাৰখন চেঞ্জ হৈ যাব এয়াই নহয় আপোনালোকে আৰু কৰিব পাৰে আপোনালোকে যদি বিচাৰে ষ্টেটাস চাবৰ কাৰণে আপোনালোকে সেইখিনি ষ্টেটাসটো চাব পাৰে পুৰা বেক আহিলে পুৰা আপোনালোকে সাইডত যাব সাইডত গৈ আপোনালোকে ষ্টেটাসত ক্লিক কৰি দিব ষ্টেটাসত ক্লিক কৰাৰ লগে লগে আপোনালোকে ষ্টেটাসবোৰ চাব পাৰিব কোনে কি ষ্টেটাস দিছে কাৰ ষ্টেটাস দিছে এনেকুৱা ধৰণৰ ষ্টেটাস দিছে চাব পাৰিব যদি আপোনালোকে বিচাৰে ষ্টেটাস লগাব কাৰণে আপোনালোকে লগাবও পাৰিব ষ্টেটাসবোৰ সো फ्रेंड्स এনে ধৰণে আপোনালোকে গাৰ্লফ্ৰেণ্ডৰ মোবাইলটো আপোনালোকে WhatsApp একাউণ্টটো হ্যাক কৰিব পাৰিব
সো ফ্ৰেণ্ডছ আজিলৈ আৰু ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব আপোনাৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো অল সিলেক্ট কৰি পেলাই প্ৰেছ কৰি দিব সো ফ্ৰেণ্ডছ আকৌ আমি পুনৰ লগ পাম আমাৰ আন এটা ভিডিঅ' লৈ তেতিয়ালৈকে জয় অসম